খালি হব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ ডিসেম্বৰৰ ভিতৰত সেই পদসমূহৰ বিজ্ঞাপন মুকলি হ'ব বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবাৰ এপিডিচিএলত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি জনাইছে মোৰ অতিকৈ ভাল খবৰ ৰাজ্যত পুনৰ হাজাৰ হাজাৰ পদ খালি হ'ব আপোনালোকে আবেদন কৰিব পাৰিব এই মুহূৰ্তত চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ আবেদনৰ বাবে আপোনালোকে সাজু হওক কিয়নো অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰা হ'ব জানিব পৰা মতে ডিসেম্বৰৰ ভিতৰত প্ৰকাশ পাব হাজাৰ হাজাৰ পদৰ বিজ্ঞাপন পুনৰ হাজাৰ হাজাৰ পদত নিযুক্তি দিবলৈ সাজু হৈ পৰিছে চৰকাৰ এপিডিচিএলৰ 2000টা পদত শীঘ্ৰেই দিয়া হ'ব নিযুক্তি এই মুহূৰ্তত অতিকৈ ভাল খবৰ এপিডিচিএলত 2000 পদ খালি হৈছে সেই পদসমূহৰ বাবে অতি শীঘ্ৰেই আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ লগতে অভিযন্তা পদতো বৃহৎ নিযুক্তি দিব এপিডিচিএলে ইতিমধ্যে এপিডিচিএলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা হৈছে এপিডিচিএলৰ তৰফৰ পৰা বৃহৎ ঘোষণা এই মুহূৰ্তৰ অতিকৈ ভাল খবৰ চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এপিডিচিএলত এইবাৰ হাজাৰ হাজাৰ পদ খালি হ'ব পুনৰবাৰ আপোনালোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিব পাৰিব এবাৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিব নিযুক্তি পৰীক্ষা পূৰ্বতে যেটো সেৱাই অনুষ্ঠিত কৰিছিল এবাৰ অসম লোকসেৱা আয়োগে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনোৱা হৈছে এপিডিচিএল কৰ্তৃপক্ষৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বৃহৎ ঘোষণা কৰা হৈছে এই মুহূৰ্তত অতিকৈ ভাল খবৰ যেহেতু পুনৰবাৰ ৰাজ্য চৰকাৰ সাজু হৈ পৰিছে হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী আবেদন কৰিব পাৰিব জানিব পৰা মতে ডিসেম্বৰৰ ভিতৰত এই পদসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে এই মন্তব্য শুনক আমাৰ মানুহখিনি আমাৰ এপইণ্টমেণ্টটো আমাৰ হ'বই আৰু এপইণ্টমেণ্টটো খালি এইবাৰ তাৰমানে এটা নিয়ম কৰিছে কি আমি এপিএছচি থ্ৰুদি আমাৰ এপইণ্টমেণ্টটো হ'ব এইবোৰ তাৰমানে আমি নিজে পৰীক্ষা পাতি নকৰোঁ আমি ইতিমধ্যে এপিএছচিক আমি তেওঁলোকৰ মানে হেৰি ডাটাখিনি দি দিছোঁ আৰু এপিএছচিয়ে নটিচ ওলাব আৰু আমাৰ এপইণ্টমেণ্টটো হ'ব কিমান পদৰ কাৰণে হ'ব সেইটো আমাৰ হিচাপটো মোৰ ঠিক মনত নাই কিন্তু মিনিমাম আপোনাৰ 2000টো হ'বই সেইটো আকৌ এপইণ্টমেণ্টটো আপোনাৰ হ'বই আৰু এইটো আমাৰ যিটো ওলাইছে সেইটো আমাৰ এটা ষ্টপ গেপ ইনভেষ্টমেণ্ট সেইটো মানে সেইখিনিৰ লগত এইখিনিৰ কথা কোনো সম্পৰ্ক নাই এইখিনি নতুন পদ এইখিনি নতুন পদ আৰু আগৰ যিখিনি 4500 আপোনালোকক লগা হৈ আছে বুলি ওলাইছে নহয় মানে আগৰ সেইখিনি নতুন পদ যিটো 4500 লগা হৈ আছিল ন সেইখিনি আমি পৰীক্ষা পাতি পেলাই সেইখিনি এপইণ্টমেণ্ট আমাৰ দিয়া হ'ব সেইখিনি এপিএছচি থ্ৰুদি আমাৰ থ্ৰুদি নহয় এইবাৰ তাৰমানে কিবাকিবি পেপাৰ চেপাৰ কিবা কথা ওলালে বা আমাৰ হেৰি কৈছে যে আমি এতিয়া গোটেইবোৰ আমি এপিএছচি থ্ৰুদি হ'ব আমাৰ ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্টটো হ'ব সেইখিনিও আমাৰ এপিএছচি থ্ৰুদি হ'ব আৰু এতিয়া আমাৰ থ্ৰুদি এতিয়া একো নহয় দুটা হ'ব গেট 3 গেট 4 হ'ব তাৰ পৰা আমাৰ মানে ইঞ্জিনিয়াৰৰ যিখিনি হ'ব সেইখিনি এপইণ্টমেণ্টটো হ'ব আৰু সেইখিনি তাৰমানে আমাৰ কাগজ পত্ৰ দিয়া হৈছে আমি সেইখিনি সোনকালে হ'ব বুলি আমি ভাবিছোঁ